হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰাজশ্ৰী দেৱী অন্য এটি ভিডিঅ'লৈ। আৰু আমাৰ ছোৱালীয়ে ইয়াত কান্দি থাকে, একদম ভিডিঅ' কৰিব নোৱাৰোঁ। তাইৰ গাটো অলপ বেয়া, সেইকাৰণে এইকেইটা দিন একেবাৰে ভিডিঅ' কৰিবলৈ সময় পোৱা নাই। আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া আমি যাম বিয়া খাবলৈ, আমাৰ আগফালৰ মানুহ ঘৰ দেখাই আছোঁ বাৰু, তাত অলপ দেখাম বাৰু। অলপ দেখিছেই চাগে পেণ্ডেলটো। আৰু এইফালে এইখিনিতে টিং দি থৈছে, জেনেৰেটৰটো ৰাখিছে, আলহীবিলাক গৈ আছে। ওলাই ৰেডি, কেনেকুৱা লাগিছে জনাবচোন। এতিয়া গৈ থাকোঁ বিয়ালৈ, মা গৈ ৰৈ আছে। এয়া মা, মই আৰু এইফালে ল'ৰা বিয়ালৈ আহিছোঁ। আহি পালোহি এয়া। এয়া দৰা কইনা, দৰা কইনাক দেখাই দিলোঁ। বিয়াৰ পৰা আহিলোঁ, অহাৰ সময় হ'ল। তাত আমি বেছি সময় নকৰিলোঁ, ছোৱালীক থৈ গৈছিলোঁ, তাইৰ গাটো বেয়া, সেইকাৰণে গুচি আহিলোঁ। এতিয়া আকৌ তাইক খুৱাই দিলোঁ, টোপনি গ'ল। আৰু ইফালে দৰ্জা মই মাৰি লৈছোঁ। এইফালে এয়া দৰ্জা খোলা থাকিলে অলপ চাউণ্ডটো আহিছেই চাগে, বিয়া যিহেতু ওচৰতে, তাৰ বেণ্ড পাৰ্টি চাউণ্ডটো আহিছেই চাগে। আৰু এতিয়া তালৈ নাযাওঁ। এতিয়া মায়ে চাহ একাপ খাম বুলি কৈছিলে, এতিয়া মাৰ কাৰণে একাপ চাহ বনাওঁ। মায়ে এইফালে জুই পুৱাই আছে, এইফালে চাহ উতলি গৈছে। এতিয়া চাহখিনি বাকি লওঁ। মাক জুইৰ ওচৰতে চাহকাপ দি থৈ আহিছোঁ। এতিয়া তাত মানে আন্ধাৰ, ভিডিঅ'টো ফটোটো স্পষ্টকৈ নাহে, সেইটো কাৰণে মই তাত ভিডিঅ' কৰি নেদেখুৱালোঁ বাৰু। আৰু এতিয়া ময়ো অকণমান চাহ খাই লওঁগৈ। চাহকাপ বাকি লৈছোঁ। আৰু এইফালে বাহিৰত পূৰা হুলস্থুল, গান লগাই হুলস্থুল কৰি আছে। বিয়াৰ ঘৰত বেছি সময় নকৰিলোঁ যিহেতু, সেইকাৰণে অকণমানেই ভিডিঅ' কৰি দেখালোঁ, বেছি দেখাবলৈ নোৱাৰিলোঁ বাৰু। ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব।